হেল্ল' ভিউৱাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালেই। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ সকলোকে। নৱবৰ্ষৰ নতুন প্ৰভাতে সকলোৰে জীৱনলৈ হাঁহি প্ৰগতি কঢ়িয়াই আনক, তাৰে কামনা কৰিলোঁ। নৱবৰ্ষৰ প্ৰথম দিনটোতে এপাক গণেশ মন্দিৰলৈ যাম বুলি ভাবিছোঁ আৰু দিনটোত কি কি কৰোঁ সকলোখিনি দেখুৱাম। গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, শেষলৈ চাব বুলি আশা কৰিলোঁ। আমি গণেশ মন্দিৰ গৈ আছোঁ। মোৰ লগত আছে বন্দিতা, নন্দিতা, সম্বন্ধত ভাগিন হয় বাৰু। আমি তিনিওজনী গৈ আছোঁ গণেশ মন্দিৰলৈ। চাই থাকিব ভিডিঅ'টো। মন্দিৰৰ পৰা আহিলোঁ। বহুত বেছি ভিৰ আছিলে, চ' দেখুৱাব নোৱাৰিলোঁ। প্ৰায় 2 ঘণ্টামান লাইন পাতি কিজানি চাকি জ্বলাব পালোঁ। ৰ'দত খুব অৱস্থা বেয়া হৈ গৈছিলে। চ' ঘৰত আহিলোঁ। ঘৰত কি কি কৰোঁ অকণমান দেখুৱাম, চাই থাকিব। মন্দিৰৰ পৰা আহি প্ৰায় 2টামান বাজিলে। এতিয়া দিনৰ বনোৱাৰ সময় হ'ল। একেবাৰে শ্বৰ্টকাটত বনাম। মই ভেজ পোলাও বনাম আৰু হাজবেণ্ডে এইফালে ছাগলী মাংস আনিছে, ছাগলী মাংস বনাব। মাতটো ভাঙিছে, পূৰা চৰ্দি লাগি বেয়া হৈ গৈছে। মই শ্বৰ্টকাটত বনাম, ৰাইচ কুকাৰতে। কাৰ্টৰ চুইচটো দি ল'লোঁ। ষ্টিমাৰখন উলিয়াই থ'ম। মোৰ একেবাৰে শ্বৰ্টকাট ষ্টাইলত বনাম। চৰ্দি লাগি একেবাৰে মাতটো বেয়া হৈছে বাৰু। কুকাৰটো অকণমান হিট কৰি লৈছোঁ। তাৰপিছত বাটাৰ দি দিছোঁ ইয়াতে। বাটাৰখিনি অকণমান মেল্ট হৈ লওক। বাটাৰখিনি মেল্ট হৈ গ'ল। ইয়াতে মই 4টা ইলাচি, ডালচেনি, জিৰা আৰু তেজপাত দিছোঁ। অকণমান লৰাই দিম। এইখিনি মই কাজু লৈ লৈছিলোঁ, এইখিনিও দি দিছোঁ। কাজুখিনি অকণমান ভাজি হৈ যাওক। কাজুখিনি প্ৰায় ভাজি হৈ গ'ল।
এইখিনি মই বিন কাটি ৰাখিছোঁ, বিনখিনি ইয়াতে দি দিছোঁ। লগতে মটৰ ৰাখিছোঁ, মটৰো দি দিম। এইখিনি লৰাই দিছোঁ আৰু কুকাৰটো অকণমান লক কৰি দিছোঁ এইখিনি ফ্ৰাই হ'বলৈ। এইখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ আছে। ঢাকনিখন খোলাৰ লগে লগে স্মেলটো ইমান ধুনীয়া লাগিছে। ইয়াতে মই এইখিনিতে নিমখ দি দিম। আৰু অকণমান লৰাই দিছোঁ। আৰু অকণমান সময় ফ্ৰাই হ'বলৈ দিম, ইয়াত লক কৰি দিছোঁ। মোৰ এইখিনি ভাজি হৈ গ'ল। এতিয়া মই পোলাও বনোৱাৰ কাৰণে চাউল লৈ লৈছোঁ। এইখিনি মই প্ৰায় 2 গিলাচ চাউল লৈছোঁ, জকি কিনে দি দিম। মই যিহেতু 2 গিলাচ চাউল দিছোঁ, পূৰা এইটো গিলাচেৰে 4 গিলাচ পানী দি দিম। পানীখিনি দি উঠি কিনে মই ইয়াক লক কৰি দিছোঁ। পুনৰ হৈ থাকিব। একেবাৰে ইজি প্ৰচেছত হ'লে দেখুৱাই আছোঁ বাৰু মই। মোৰ পোলাওখিনি ৰেডি হৈ গ'ল, মই খুলি দেখাওঁ। ৱাও, ধুনীয়া হৈছে। গাইজ, এইটো কি হয় কোনে চিনি পাইছে বাৰু? কোনে ক'ব পাৰিব কওকচোন? মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। কাঠিটো খুলি দিয়া। এইটো লাই শাকৰ গছ হয়, এটাই গছ এইটো লাই শাকৰ। ইমান ডাঙৰ, পূৰা 2 কেজি আছে। ফাৰ্ষ্ট টাইম দেখিছোঁ, মই দেখি আচৰিত হৈ গৈছোঁ। কি লাই বুলি কয় নাজানো বাৰু, বৰ লাইয়ে হ'ব চাগে। ইমান ডাঙৰ এটা লাই শাকৰ গছ। ফ্ৰেণ্ড, আমি ইভিনিঙত বালাজী মন্দিৰ আহিছোঁ। বহুত মানুহ আহিছে, একেবাৰে অগণন মানুহ। দেখুৱাম বাৰু অকণমান বালাজীৰ পৰিৱেশ। আমি অকণমান মুকলি ফালে আহিছোঁ। এইফালে ছোৱালী বল খেলি আছে। তাই আচলতে বালাজী বুলি ক'লে খেলিবলৈ আহে অকণমান। বল লগত লৈ আহিছোঁ, বল খেলি আছে। এইটো চাইডে শেষৰ ফালে অকণমান ভিৰটো কম আছে, সেইকাৰণে এইটো চাইডে আহিছোঁ। বলটো খেলিব তাই অকণমান। এইফালে পুৰা মামা ভাগিন বল খেলাত ব্যস্ত।
গাইজ দিনটোত ক'ত কি কৰিলোঁ ক'ত ক'ত গ'লোঁ সকলোখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদিহে আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।